এইখনে ফৰ্মখন যিখন আপোনালোকে ৰেচন কাৰ্ডৰ ৰেনু বুলি ক'ব পাৰে আৰু ডাটা কালেকশ্যন বুলি ক'ব পাৰে। তো এই ফৰ্মখন আপোনাৰ কোনো অনলাইন চিষ্টেম নাই। তো চৰকাৰে এখন অফলাইন চিষ্টেম দিছে। আপোনালোকে যদি এইখন ৰেনু কৰিবলগীয়া হয় আপোনালোকৰ নিজৰ সুলভ মূল্যৰ দোকানৰ বা কণ্ট্ৰল দোকানৰ এজেণ্টৰ সৈতে যোগাযোগ কৰিলে আপোনালোকে ফৰ্মখন পাব। ইয়াত মই ফৰ্মখন দেখাই দিছোঁ। প্ৰথম আছে ডিটেইলছ অফ ৰেচন কাৰ্ড হোল্ডাৰ। তো এইটো আপোনালোকে তলত নেম অফ দ্য ৰেচন কাৰ্ড হোল্ডাৰ, যাৰ নামত ৰেচন কাৰ্ডখন আছে তেওঁৰ নাম আপোনালোকে ফিল আপ কৰিব লাগিব ছাইডত। এক্সিটিং ৰেচন কাৰ্ড নাম্বাৰ, পুৰণা ৰেচন কাৰ্ডৰ নাম্বাৰটো দিব লাগিব। ডেট অফ বাৰ্থ দিব লাগিব, যাৰ ৰেচন কাৰ্ড যাৰ নামত আছে তাৰ। জেণ্ডাৰ দিব লাগিব। আধাৰ কাৰ্ড নং, যদি আধাৰ কাৰ্ড নং নাই নালাগে দিবলৈ। বেংক একাউণ্ট নাম্বাৰ দিব লাগিব, লগতে ফোন নাম্বাৰ। বেংক একাউণ্ট জেৰক্স কপিও দিব লাগিব, ফোন নাম্বাৰ এটা দিব লাগিব। এনুৱেল ফেমিলি ইনকমটো দিব লাগিব। আৰু তাৰ তলত আছে আপোনালোকক পাৰ্মানেণ্ট এড্ৰেছ অফ দ্য ৰেচন কাৰ্ড হোল্ডাৰ। মই অলপ স্পষ্টকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। পাৰ্মানেণ্ট এড্ৰেছ অফ ৰেচন কাৰ্ড হোল্ডাৰ দিব লাগিব। ফাদাৰ বা হাজবেণ্ড নেম দিব লাগিব। ভিলেজ, টাউন, ৱাৰ্ড নং, হাউচ নং। ৰেচন কাৰ্ডত আপোনাৰ পুৰণা ৰেচন কাৰ্ডখনত লিখা থাকিব। তো নং অফ নেম অফ LOC, এইটো এজেণ্টে ফিল আপ কৰিব। নেম অফ গাঁও পঞ্চায়ত, ৰেভিনিউ চাৰ্কুল, ব্লক, ডিষ্ট্ৰিক্ট ডিব্ৰুগড় লিখা আছে। তো আপোনালোকৰ যদি বেলেগ ডিষ্ট্ৰিক্ট হয় এইটো ফৰ্মখনত বেলেগ ডিষ্ট্ৰিক্ট আহিব। আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, গতিকে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট বুলি আহিছে। তাৰপিছত ডিটেইলছ অফ ফেমিলি মেম্বাৰ এজ পাৰ এনেক্স চিট। তো চাউলৰ কাৰ্ডখনত যিকেইটা নাম আছে, কেইজনৰ নাম আছে সেইটো আপোনালোকে ইয়াত ছাইটত লিখি দিব লাগিব সংখ্যাত। তো ফায়াৰ শ্বপ ডিটেইলছ, এইটো আপোনালোকৰ এজেণ্টে ফিল আপ কৰিব। নেম অফ ফায়াৰ শ্বপ, এড্ৰেছ অফ ফায়াৰ শ্বপ, টাৰ্গেট GFC, লাইচেঞ্চ নাম্বাৰ শ্বপ, এইটো আপোনালোকৰ 4 নম্বৰটো আপোনালোকৰ এজেণ্টে ফিল আপ কৰিব। ডিক্লেৰেশ্যন, তো ইয়াত আপোনালোকৰ যাৰ নাম তাৰ নামটো ভৰাই এইখিনি আপোনালোকে ইয়াত তলত যাৰ নামত কাৰ্ডখন আছে তেওঁ এটা চাইন কৰিব লাগিব। আৰু এপিঠি আছে, মই দেখাবলৈ চেষ্টা কৰিছোঁ। এইখন ফেমিলি মেম্বাৰ ডিটেইলছ, আপোনালোকে ইয়াত কাৰ্ডখনত যিমান কেইজনৰ নাম আছে আপোনালোকৰ পৰিয়ালৰ সকলো নাম ফিল আপ কৰিবলৈ। ফাদাৰ নেম লিখিব, মাদাৰ, হাজবেণ্ড হ'লে হাজবেণ্ড ভৰাব। ডেট অফ বাৰ্থ, জেণ্ডাৰ, ৰিলেশ্যন, বেংক একাউণ্ট, আধাৰ বা ভোটাৰ কাৰ্ড নাম্বাৰ। তো ইয়াত কি লাগিব আপোনাক লিখি দিছে। কপি অফ এক্সিষ্টিং ৰেচন কাৰ্ড, পাৰ্চনেল ডাটা এণ্ট্ৰি পেজ, কপি অফ বেংক একাউণ্ট, পাৰ্চনেল ডাটা এণ্ট্ৰি পেজ উইথ একাউণ্ট নাম্বাৰ, এড্ৰেছ প্ৰুফ অফ দ্য কাৰ্ড হোল্ডাৰ, আইডেণ্টি প্ৰুফ অফ ফেমিলি মেম্বাৰ্ছ, বাৰ্থ চাৰ্টিফিকেট ইন কেছ অফ ফেমিলি মেম্বাৰ বিল' 12 years of age। যদি 12 বছৰ তলৰ কোনো চাউলৰ কাৰ্ডৰ নাম সোমাই আছে তেওঁলোকৰ বাৰ্থ চাৰ্টিফিকেট দিব লাগিব। 3 copies অফ পাছপৰ্ট চাইজ ফটো অফ ৰেচন কাৰ্ড হোল্ডাৰ এপ্লিকেশ্যন। যোনে এপ্লিকেশ্যনখন কৰিব বা যাৰ নামত পুৰণা ৰেচন কাৰ্ডখন আছে তেওঁৰ 3 কপি ফটো লাগিব। তো পুৰণা ৰেচন কাৰ্ডৰ কপি লাগিব। বেংক একাউণ্ট লাগিব, যাৰ নামত ৰেচন কাৰ্ডখন আছে তেওঁৰ বেংক একাউণ্ট লাগিব, জেৰক্স কপি। এড্ৰেছ প্ৰুফ যিকোনো এটা লাগিব, আধাৰ, ভোটাৰ কাৰ্ড, এনি আধাৰ। তো আইডেণ্টি প্ৰুফ লাগিব, ফেমিলি যাৰ নাম আছে ৰেচন কাৰ্ডত তেওঁলোকৰ সকলোৰে প্ৰুফ এটা লাগিব। বাৰ্থ চাৰ্টিফিকেট 12 বছৰ তলৰ বাৰ্থ চাৰ্টিফিকেট, 3 কপি ফটো, ইমানেই। আৰু ইয়াত এটা চাইন মাৰিলে আপোনালোকে এইখন জমা দিলে আপোনালোকৰ ৰেচন কাৰ্ড ৰেনু হ'ব। গতিকে ইমানেই আছিলে। তো যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।